জনাইছোঁ। মই আজি এডোখৰ ঠাইলৈ আহিছোঁ, একেবাৰে হাবি জংঘলে ভৰি থকা ঠাই। ইয়াৰ মাজতে এটা দেখিছে এইটো প্ৰকাণ্ড এটা মথাউৰি, এইটো ৰাস্তা নহয় কিন্তু দেই, এইটো মথাউৰি, এটা প্ৰকাণ্ড মথাউৰি। এই মথাউৰিটোৱে ধেমাজি চমাৰজানৰ পৰা আহি ইয়াত একেবাৰে ঘিলামাছ চাম্পৰাত কানেক্ট কৰিছে। বহুতে এই কথাটো নাজানে আৰু আগলৈ মথাউৰিটো যথেষ্ট দীঘল আছে আৰু আমিও আগবাঢ়ি গৈ আছোঁ লাহে লাহে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। দেখিছে বস্তা, বাৰিষা সময়ত যেতিয়া নদীৰ পানী বেছি হৈ যায়, মানে ইয়াতে পানী প্ৰেছাৰ দিয়েতো, সেইকাৰণে বহুত ইয়াতে বস্তা জাপি থৈছে। এইটো জিঅ' বেগ বুলি কয়। আৰু এইবোৰ দেখিছে বালি, নদীত এতিয়া বৰ্তমান সময়ত পানী নাই বাৰু। বাৰিষা সময়তো একেবাৰে ওপৰ পাই যায়হি, যিটো মথাউৰি আছে মথাউৰিটো একেবাৰে ওপৰ পাই যায়হি। সেইকাৰণে এই বস্তাবিলাক দি ৰাখিছে আচলতে, যাতে যিমানে পানীটো বেছি নহওক কিয় মথাউৰিটো যাতে ভাগি নাযাবৰ কাৰণে এইবোৰ দেখিছে পূৰা বস্তা জাপি ৰাখিছে। আহি বহুত দূৰ পাই গ'লোহি আৰু মথাউৰিটো প্ৰায় শেষ হৈ গ'লগৈ আৰু বেছিকণ নাই, শেষ হৈ গ'ল। আৰু আমিও আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো মোৰ একেবাৰে নতুন হয়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।